নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জ্ঞান বক্সলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম যে আমাৰ ভাৰতত চন্দ্ৰৰ দৰে মাটি বনোৱা হৈছে আৰু যেটো কৰি আমাক খাদ্য কৰি দেখুৱাইছে আমাৰ ভাৰতৰ এটা খুব ধুনীয়া আৰু বিশ্বাসযোগ্য আৰু বিখ্যাত ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা হয়। ইছৰোই যেতিয়া চন্দ্ৰয়ান 2খন চন্দ্ৰ পঠোৱাৰ সাজু কৰি আছিলে সেই সময়তে ইছৰোই চন্দ্ৰৰ দৰে মাটি বনাইছিলে আৰু এই মাটি বনোৱাৰ প্ৰয়োজনীয়তা এই কাৰণ এই মাটিতে আমাৰ ভাৰতৰ পৰা পঠাব লগা বিভিন্ন ধৰণৰ যানবিলাক বা স্যাটেলাইটবিলাকৰ পৰীক্ষাৰ কাৰণে চন্দ্ৰৰ মাটিৰ প্ৰয়োজন হৈছিলে আৰু এই মাটি যদি আমেৰিকাৰ পৰা অনা গ'লহেঁতেন তেনেহ'লে কমেও 25 কোটি টকা খৰচ হ'লহেঁতেন। কিন্তু আমাৰ ভাৰতৰ ইছৰো যিসকল বিজ্ঞানী আছে তেওঁলোকে বিভিন্ন সংস্থাৰ লগত লগ লাগি এই কাম ভাৰততে সম্ভৱ কৰিছিলে। আহক তেনেহ'লে আগবাঢ়ি জানো কেনেকৈ বনাইছে আৰু কি খণ্ডৰ পৰা এই আৱিষ্কাৰ কৰা হৈছে। ইছৰোই চন্দ্ৰয়ান 2ৰ সময়তে পৃথিৱীত চন্দ্ৰৰ দৰে মাটি বনাইছিল আৰু তাতে লেণ্ড বিক্ৰম আৰু ৰেভাৰ প্ৰজ্ঞানক পৰীক্ষা কৰিছিলে। যদিও এই পৰীক্ষা সফল হ'ব পৰা নাছিলে তথাপিতো চন্দ্ৰয়ান 2ৰ পিছত চন্দ্ৰয়ান 3ৰ কাৰণে এই পৰীক্ষাৰ বহুলভাৱে ব্যৱহাৰ কৰিব পৰা যাব। তামিলনাডুৰ সালেমত এন্থ্ৰচাইট নামৰ শিলাখণ্ডৰ পৰা এই মাটি বনোৱা হৈছিলে। তামিলনাডুত থকা এই এন্থ্ৰচাইট শিলাখণ্ডক প্ৰথমতে গুৰি কৰা হৈছিলে আৰু তাৰপিছত বেংগলোৰত অনা হৈছিলে আৰু বেংগলোৰতে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত দেখা গৈছিল যে চন্দ্ৰৰ পৰা যি মাটি অনা গৈছিল আগতে তাৰ লগত এই এন্থ্ৰচাইটৰ মাটিৰ গুৰিৰ সম্পূৰ্ণ মিল আছে। সেয়েহে তেওঁলোকে এনেধৰণৰ মাটি বিভিন্ন পৰীক্ষাৰ দ্বাৰা ভাৰততে বনাইছিলে। সচৰাচৰ চন্দ্ৰত দুই ধৰণৰ মাটি আছে। প্ৰথম হাইলেণ্ড 83% এই হাইলেণ্ড চন্দ্ৰত আছে, অৰ্থাৎ চন্দ্ৰৰ প্ৰায়ভাগ মাটিয়ে হাইলেণ্ড হয়। ইয়াত এলুমিনিয়াম আৰু কেলছিয়ামৰ মাত্ৰা বহুত আছে। দ্বিতীয়তে হ'ল মেয়ৰ। চন্দ্ৰত দেখা কলা গহ্বৰৰ মাটিক মেয়ৰ বোলে। ইয়াতে আইৰণ, মেগনেছিয়াম আৰু টাইটেনিয়াম বহুত থাকে। বহুত কম দেশে আছে যিসকলে এনেকুৱা ধৰণৰ আৰ্টিফিচিয়েল অৰ্থাৎ কৃত্ৰিম চন্দ্ৰৰ মাটি দেশত বনাইছে আৰু বৰ্তমান আমাৰ ভাৰতো হেনে এখন দেশ। যদি এই মাটি ইউএছৰ পৰা অনা গ'লহেঁতেন তেনেহ'লে 25 কোটি টকা খৰচ হ'লহেঁতেন আৰু ৰুছৰ পৰাও এই মাটি আনিব পৰা যোৱা নাছিল। সেয়েহে বৰ্তমান ভাৰততে এনে মাটি বনোৱা হৈছে যিহেতু 70 টন মাটি এনে পৰীক্ষাৰ কাৰণে আৱশ্যকীয়। এই মাটি বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং পৰীক্ষা, অট্টালিকা বনোৱা, বাহন চলোৱা বা বিভিন্ন ধৰণৰ গৱেষণামূলক কামৰ বাবে বৰ্তমান ব্যৱহাৰ কৰি থকা হৈছে। পিছলৈ চন্দ্ৰযান 3ৰ বাবেও এই মাটিত পৰীক্ষা কৰিব পৰা যাব। আৰু গোটেই বিশ্বই জানে যে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰোই খুব কম খৰচতে মহাকাশত উপগ্ৰহবোৰ পঠাব পাৰে। সেয়েহে ইছৰোই আমাৰ ভাৰতত বহুত নাম কৰিছে, যাৰ কাৰণে সকলো বিশ্বতে আমাৰ ভাৰতৰ নাম উজ্বলি উঠিছে। এয়ে আছিল ভাৰতত পোৱা চন্দ্ৰৰ সদৃশ মাটিৰ চানেকি। এইদৰেই চন্দ্ৰৰ দৰে মাটি আমাৰ পৃথিৱীতে অৰ্থাৎ ভাৰততে বনোৱা হৈছিল। ধন্যবাদ।